বিশেষকৈ আমাৰ চতিয়া সমষ্টিৰ জনপ্ৰিয় বিধায়ক পদ্মা হাজৰিকা ডাঙৰীয়াৰ একান্ত প্ৰচেষ্টাত স্থানীয় ৰাইজৰ সহযোগত এই কামটো সুন্দৰভাৱে সম্পূৰ্ণ হোৱাৰ পথত 120 বিঘা মাটিৰ এই প্ৰকল্পৰ কাম কৰা হৈছে বুলি তেখেতসকলে মোক জনাইছে আৰু অহা 28 ফেব্ৰুৱাৰী তেখেতসকলে লক্ষ্য স্থিৰ কৰিছে বাৰেচৰা ভাওনাৰ উন্নয়ন প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ আৰু এইটো সম্পূৰ্ণ হোৱাৰ লগে লগে স্বাভাৱিকতে আমাৰ অসমীয়া জাতীয় জীৱনৰ কৃষ্টি সংস্কৃতিৰ ধ্বজাবাহক বাৰেচৰা ভাওনাই নিশ্চিতভাৱে জাতীয় জীৱনত এটা উল্লেখযোগ্য এই অৱদান আগবঢ়াব আৰু মই ভাবোঁ যে এই প্ৰকল্প সম্পূৰ্ণ হোৱাৰ লগে লগে এইটো ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বাৰেচৰা ভাওনাক সঠিকভাৱে প্ৰতিনিধিত্ব কৰাৰ বাবে এই প্ৰকল্পৰ ভৱিষ্যতৰ দিনত উল্লেখযোগ্য পদক্ষেপ ল'ব। গতিকে মই স্থানীয় চতিয়া সমষ্টিৰ ৰাইজলৈ মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, হাজৰিকা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। একনিষ্ঠভাৱে নিৰন্তৰ এই ক্ষেত্ৰত এনেধৰণে সফলতাটো সম্ভৱ হৈছে। নেপালী জনগোষ্ঠী, আদিবাসী, মাৰোৱাৰীকে আদি কৰি কেইবাটাও জনগোষ্ঠীয়ে এইবাৰ অংশগ্ৰহণৰ বাবে আবেদন জনাইছে। কি ক'ব আচলতে? এইটো এটা শুভ লক্ষণ। জাতীয় জীৱনৰ আমি সমন্বয়ৰ যাত্ৰাৰ এইটো এটা উল্লেখযোগ্য উদাহৰণ। গতিকে এনেধৰণে বৃহত্তৰ অসমীয়া সমাজখনক একত্ৰিত কৰাৰ ক্ষেত্ৰত এই বাৰেচৰা ভাষণাই যুগে যুগে উল্লেখযোগ্য পদক্ষেপ লৈ আহিছে আৰু লৈ যাব। গুৰুজনাৰ যিটো মূল উদ্দেশ্য, সেই উদ্দেশ্য সফল কৰাৰ ক্ষেত্ৰত বাৰেচৰা ভাওনাই সকলো সময়তে এটা উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে আৰু কৰি যাব। ভাওনাৰ বিতংভাৱে অৱগত কৰাটো আমাৰ দায়িত্ব আছে। বাজাজ ফাইনেন্স ছাৰ্ভিচ আৰু চেমচাং ফাইনেন্স এতিয়া উপলব্ধ তালাপৰ চদীপ মোবাইল জোনত। এতিয়া মোবাইল আৰু ইলেক্ট্ৰিকেল বস্তু লৈ আহক ঘৰলৈ EMI। তালা বালি বজাৰত থকা চদীপ মোবাইল জোনত উপলব্ধ বাজাজ ফাইনেন্স ছাৰ্ভিচ আৰু চেমচাং ফাইনেন্স, অপো, ভিভো, চেমচাং ফ্ৰিজ, AC, TV, ৱাশ্বিং মেচিন, বেটাৰী, ইনভাৰ্টাৰ আৰু বিভিন্ন ইলেক্ট্ৰিকেল সামগ্ৰী। আপোনাৰ পচন্দৰ মোবাইল আৰু ইলেক্ট্ৰিকেল বস্তু লৈ আহক EMI। যোগাযোগ কৰক 7896487010।